আয়ক গৰুণ্ড পক্ষী আজি বেলেগ ৰূপত আহিছেচোন ককা। আপুনি সদায় খোজকাঢ়িহে আহে ৰাতিপুৱা, আজি বাইকত আহিছে যে। কিমান মৰ্ণিং ৱাক কৰিবি? আজি বাইকখনকে ভাৰবাহী কৰিছো। মই বহুত খোজকাঢ়িলো নহয়, আজিৰ পৰা বাইকখনে খোজকাঢ়িব, মই পিঠিত উঠি যাম। ভালে হৈছে দিয়ক, সপোন পূৰ্ণ কৰিছে। সাজিছে আপোনাৰ গাড়ীখনৰ লগত ককা। তীখৰগুৰি, তই ইমান চকু লগাই নাচাবি। মুখ লাগিব, মুখ লাগিলে পকৰে চেলি পাব। মোৰ আকৌ মুখ লাগিলে একদম বেয়া। ভাত খালে লগে লগে ওলাই যায় পকৰে। আইঅ, সেইটো পেট ইমান কমজুৰি নে? সৰুতে মই ক'তো একো খাব নোৱাৰো নহয়। ক'ৰবাত কিবা খালেই মুখ লাগে। সৰু ল'ৰা ছোৱালীবিলাকৰ কথা জানোৱেই নহয়, ভাত চাত খাবলৈ ল'লে কেনেকৈ খংমুখকৈ খায়। আপুনিও তেনেকুৱা আছিল মানে? মই দুগুণ আছিলো। ভাত খাবলৈ দি শাক আনিবলৈ যায়হে মই কাঁহীৰ ভাত শেষ কৰি দিওঁ। ৰান্ধনীয়ে বিচুতি মানে এঘৰত তেনেকৈ খাওঁতে বেয়া মুখ লাগিলে। মোৰ বয়স তেতিয়া 6 বছৰমান আছিলে চাগে। তাৰ পাছত চাগে পকৰে চেলি পালে। নকবি আৰু, দিনে নিশা লেট্ৰিনতে বহি থাকিলো দুদিন। চেলি বাওঁতে বাওঁতে ডিঙিৰ পৰা কঁকাললৈকে বাঁহৰ চুঙাটোৰ নিচিনা হৈ থাকিলো। গায়ে নধৰিলে, দেখিছ নাই? আইঅ, সেইখন মুখো কম নহয় দেই, আপোনাৰ বডি পয়া লগা নিচিনা কৰি দিলে। সেইটো কাৰণে দেখিছ নাই মই শুকান বাঁহৰ নিচিনা হৈ থাকিলো। হ'ব দে, মই অলপ হাবিলে যাওঁ, হাগি থৈ আহো। হ'ব যাওক ককা, গাড়ীখন অকণমান দিব, চলাই চাব লাগিব আপোনাৰ গাড়ীখন কেনেকুৱা লাগে চলাবলৈ। মই হাগি পেলাই আহি আছো, তই বেঞ্চখনতে বহি থাক, চলাবি বাৰু। অ'কে ককা, মই বহি আছো, অকণমান সোনকালে আহিব। পাপা, গুড মৰ্ণিং। গুড মৰ্ণিং। তই উঠিছহে মানে নে কি? অথনিতে উঠিলো পাপা, মুখ ধুলো, হাগিলো, পকৰ ধুলো। এই পকৰ চকৰ ধুই পেলাই ঠাণ্ডা লাগিছে নহয়, ৰ'দ ল'বলৈ ওলাই আহিলো। ল'ৰা, তই বেলেগ কথা কৈছচোন। হাগি পেলাই পকৰটো ধুবই লাগিবতো। পাপা, যিহে ঠাণ্ডা হৈছে, পকৰটো ধুলে চিংকে মাৰে, চাল ছিগি যোৱা গোটেই লাগে। কণামুচৰিহঁত কি কৰি আছ তহঁতি দুইটা বাপেৰে পিতেৰে? ডাইটি নাই, এনেই ৰৈ আছো। পিছে আপুনি ক'লে যায় বাইক চাইক লৈ? আগতে ৰাতিপুৱা খোজকাঢ়িহে আহে, আজি বাইক লৈ আহিছে যে। ভৰি দুটাক বহুত কষ্ট দিলো। আজি অলপ আৰাম দিছো। আজি বাইকক কষ্ট দিছো, লগতে পকৰটোক কষ্ট দিছো। বাইকখনে কষ্ট পাইছে বাৰু, পকৰটোৱে কেনেকে কষ্ট পাইছে? কেলে, বাইকৰ পিঠিত যে বহি আছো, পকৰটোৱে দুখ পোৱা নাই জানো? ভালে কৈছে ডাইটি, আহক নহলে চাহ একাপ খাই যাব। নালাগে দে, মই হাবিত হাগিবলেহে আহিছো। লেট্ৰিনত সোমাই হাগিবলৈ নোৱাৰে, জানিছ নাই? একদম ঠাণ্ডা নহয় জানো? এই ৰ'দতে বহি পেলাই অকমান হাগি আহো। যাওঁ দেই। যাওঁ ডাইটি। সুধা মানুহ নহয় দে, বাইক লৈ হাগিবলৈ আহিছে। কি কবি আৰু, চলাবলৈ লৈছে চলাবই। ককাই এখন কেতিয়া শিকিলে পাপা? গাড়ীখন আনিচোন থৈ দিছে, শিকা দেখাই নাই। কেলে, আমাৰ স্কুটিখন চলোৱা দেখা নাছিলি? ককাই আগতে গৰু গাড়ী, ৰুলাৰ এইবোৰ চলাই থাকে নহয়, চব জানে চলাবলৈ। পাপা, ব'লা অলপ খোজকাঢ়ি আহো। এই বাহুবলী ঘৰ ফালেকে যাওঁ। ব'লা পাপা। আজি চালা ডালিমি জীয়েকলে বৰ মনত পৰিছে। কিনো কৰো জানো, উহুমা উহুমা লাগি আছে গাটো। খুৰা কি কৰিছে? বাবুল কাইটি আৰু মেমেৰা কাইটি, কি কৰিবা, বহি আছো টিকাডাল পেলাই গেট গেদি মাছৰ নিচিনাকে। বাহুবলী কিমান বহি থাকিবা আৰু, সেইফালৰ পৰা অলপ খোজকাঢ়ি আহোগে ব'লা। আহক আহক, অকমান খোজকাঢ়ি আহোগে, আজি মাথাটো বেয়া হৈ আছে। ব'লা অলপ খোজকাঢ়ি আহোঁ, গাটো ভাল লাগিব। ৰাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। আজি অকমান টেনচন হৈ আছে, সেইকাৰণে ভিডিঅ'টো ভালকে বনাব নোৱাৰিলো। বাই বাই ৰাইজ, ভালে থাকক আপোনালোক।